আমি বৰ্তমান উপস্থিত আছোঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আৰু আমাৰ সৈতে উপস্থিত আছে অসমীয়া চলচ্চিত্ৰ জগতৰ লগতে বলিউডত অভিনয় কৰা এগৰাকী অভিনেতা আমাৰ সৈতে উপস্থিত আছে। মহেন্দ্ৰ দাস ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে। বলিউডৰ ৰক অন 2 আৰু ব্ৰুনি চলচ্চিত্ৰত তেখেতে অতি সুন্দৰভাৱে অভিনয় কৰিছিল। আমি তেখেতৰ লগত পোনে পোনে কথা পাতিবৰ বাবে যত্ন কৰিম। আমি কি ক'ব দাদা, আন্তঃৰাষ্ট্ৰীয় ফিল্ম মহোৎসৱ গুৱাহাটীত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে, কি ক'ব এই ক্ষেত্ৰত আপুনি? প্ৰথমে ক'ব লাগিব এইটো যিটো পদক্ষেপ ল'লে অসম চৰকাৰে বা জ্যোতি চিত্ৰমূলে, আমি ধন্যবাদৰ পাত্ৰ বুলি কওঁ। সেইকাৰণে যে সাধাৰণতে আমি বাহিৰৰ চিনেমাবোৰ চাবলৈ নাপাওঁ আৰু এই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ দ্বাৰা আমি বিভিন্ন ধুনীয়া ধুনীয়া চিনেমা দেখা পাইছোঁ। লগতে অসমীয়া বহু ভাল চিনেমাও দেখা পাইছোঁ, য'ত আমাৰ সাধাৰণতে এটা অভিযোগ থাকে যে অসমীয়া মানুহে অসমীয়া চিনেমা নাচায়। কিন্তু এই মহোৎসৱত সেইটো মানে ভুল বুলি প্ৰমাণিত হৈছে যে যিকেইখন অসমীয়া চিনেমা এই মহোৎসৱত আনিছে, গোটেইকেইখন চিনেমা হেৰিতেই মানে ফুল মানুহ ভৰ্তি হৈ মানুহে চিনেমা চাইছে আৰু বিশেষকৈ যুৱ প্ৰজন্ম। আজিৰ যুৱ প্ৰজন্মই ইয়াত ভৰ্তি হৈ চিনেমা চাইছে, এই এটা শুভ লক্ষণ আৰু মই খুবেই সুখী। আৰু এই ক্ষেত্ৰত এটা কথা আপোনাক মই সুধিব বিচাৰিছোঁ যে অসমীয়া যি চলচ্চিত্ৰ জগত, সেই জগতখনৰ বৰ্তমান সময়ত এক অভিযোগ উত্থাপন হয় যে কিছু ক্ষেত্ৰত পিছ পৰি থকা বুলি বলিউডৰ লগত ফেৰ মাৰিব পৰাকৈ এই আন্তঃৰাষ্ট্ৰীয় যি চলচ্চিত্ৰ মহোৎসৱ, এই চলচ্চিত্ৰ মহোৎসৱে এই ক্ষেত্ৰত পৰিৱৰ্তন আনিব পাৰে বুলি আপুনি ভাবেনে? ডেফিনেটলি আনিব। এইকাৰণে আনিব যে যিসকল পৰিচালকে সঁচা অৰ্থত ভাল চিনেমা বনাম বুলি ভাবে তেওঁলোকে চিনেমা চাইছে নিশ্চয়, আৰু ইয়াৰ দ্বাৰা তেওঁলোকেও উপকৃত হ'ব। আৰু মই কেতিয়াও নাভাবোঁ যে আমাৰ অসমীয়া চিনেমা বলিউডৰ লগত ফেৰ মাৰিব নোৱাৰে। এই কথাত মই কেতিয়াও একমত নহয়। মই কৈছোঁৱেই, ইতিমধ্যে কৈছোঁ যে ইয়াত বহুকেইখন ভাল চিনেমা চলিছে, অসমীয়া চিনেমা, য'ত মানুহে ভৰ্তি হৈ চাইছে, গোটেই হল ভৰি চাইছে আৰু যুৱ প্ৰজন্মই চাইছে। যিসকলে অসমীয়া চিনেমা বেয়া পাওঁ বুলি কয় সেইসকল ল'ৰা ছোৱালীয়ে অসমীয়া চিনেমা চাইছে, তাতকৈ আৰু সুখবৰ কি লাগে। গতিকে ভাল চিনেমা। মই কালি ৰাতি এটা আপডেট দিছোঁ যে ভাল বস্তু বিক্ৰী কৰিবলৈ হ'লে ভাল বস্তু বনাব লাগে। যিকোনো বস্তু বিক্ৰী কৰিবলৈ হ'লে ভাল বস্তু বনাব লাগিব, যদি ভাল বস্তু বিক্ৰী হ'ব সেইটোৱে কথা। আৰু এই ক্ষেত্ৰত কালি প্ৰদৰ্শিত হৈছিল গেমছ অফ নৰ্থ ইষ্ট আৰু যথেষ্ট দৰ্শকৰ সমাগম দেখা পোৱা গৈছিল জ্যোতি চিত্ৰবনত, আৰু ফাচী ভাষাত সেইখন প্ৰদৰ্শন কৰা হৈছিল, কি ক'ব? মই দুৰ্ভাগ্য সেইখন চোৱা নহ'ল, কিন্তু তাৰপিছত মই চাইছিলোঁ আলিফা এখন সুন্দৰ অসমীয়া ছবি। যদিও অসমীয়া ভাষাটো আছিল অলপ বেংগলী ভাষাটো আছিল, কিন্তু তাতো মানুহে উপভোগ কৰিছে, ভালকৈ লৈছে, অভিনয় ভাল সকলোৰে, চিনেমাখনৰ যিখিনি ক'বলগীয়া ভালকৈ কৈছে পৰিচালকে। গতিকে অসমীয়া চিনেমাৰ বেয়া বুলি ক'ব নোৱাৰে। বা ৰীমা বৰাৰ চিনেমা চলি আছে, কি আছিল এইখন ভিলেজ ৰক ষ্টাৰ, সকলোৱে আদৰি লৈছে আৰু সমালোচনা কৰিছে ভাল চিনেমা বুলি। গতিকে অসমীয়া ভাল পৰিচালকো আছে, ভাল চিনেমাও হৈ আছে। তাৰ মাজত হয়তো দুই এজনে বেয়া চিনেমা বনাই, যাৰ কাৰণে দৰ্শকৰ হেৰিটো বেয়া কৰিছে। এটা দুটাৰ কাৰণে সমগ্ৰ আমি অসমীয়া বুজি জগতখন আমি বেয়া বুলি ক'ব নোৱাৰোঁ। নিশ্চয়কৈ বৰ্তমান সময়ত বলিউডৰ লগত ফেৰ মাৰিব পৰাকৈ অসমীয়া চিনেমাসমূহ প্ৰস্তুত কৰি উলিয়াইছে পৰিচালকসকলে, লগতে প্ৰযোজকসকলে এই ক্ষেত্ৰত চেষ্টা কৰিছে আৰু মিছন চাইনাই তাৰ উদাহৰণ, আৰু লগতে এনেকুৱা ধৰণৰ বহুতো চিনেমা নিৰ্মাণ কৰা হৈছে বলিউডৰ লগত ফেৰ মাৰিব পৰাকৈ। কথা পাতিবলৈ চেষ্টা কৰিম APDCLৰ এগৰাকী প্ৰাক্তন বিষয়া প্ৰদীপ দুৱাৰৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম এই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বিষয়ে। আৰু উল্লেখযোগ্য কথা যে তেখেতৰ পিতৃ এগৰাকী ডক্টৰ বেজবৰুৱা, আৰু তেনেকুৱা বহুকেইখন অসমীয়া চলচ্চিত্ৰ তেখেতে সহযোগী পৰিচালক আছিল, আৰু সোণপাহি ডক্টৰ বেজবৰুৱা তেনেকুৱা ধৰণৰ বহুতো অসমীয়া চিনেমা তেখেতৰ পিতৃয়ে সহযোগী পৰিচালক হিচাপে কাম কৰিছিল। আৰু তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম এই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বিষয়ে। চলচ্চিত্ৰ মহোৎসৱ হোৱাটো আমাৰ কাৰণে এটা সৌভাগ্যৰ বিষয়, কাৰণ মহোৎসৱ বস্তুটো আচলতে চলচ্চিত্ৰ এতিয়া এনেকুৱা এটা ছাবজেক্ট, এইটো এটা বিশাল ছাবজেক্ট। এইটো মানে অকল আঙুলৰ বা অকল মানে চেলুলয়ডৰে নহয়, ডাঙৰ এতিয়া এই ক্ষেত্ৰত মানে আন্তঃৰাষ্ট্ৰীয় এটা যেতিয়া মহোৎসৱ হয়, তাত বিভিন্ন চলচ্চিত্ৰ প্ৰদৰ্শন হ'লে আচলতে পৃথিৱীৰ চলচ্চিত্ৰ কোনটো গতি লৈছে গম পোৱা যায়। আৰু এনেকুৱা এটা
সাধাৰণতে ইয়াত মুম্বাই দিল্লী বেংগলোৰতে সীমাবদ্ধ হৈ আছিল। তেনেকুৱা এটা বস্তু আজি অসমলৈ অহা যদি গুৱাহাটীত হোৱাটো আমাৰ কাৰণে সৌভাগ্যৰ বিষয়। আৰু ই আচলতে অকল এছাম মানুহক ছবি চাবলৈ প্ৰেৰণা জগাই সেইটোৱে নহয়, জনসাধাৰণৰ মাজত আচলতে ছবিৰ সজাগতাটো আনে। কাৰণ ছবি এখন কৰা ডাঙৰ কথা নহয়, ছবি কৰাটো যিমান ডাঙৰ, চোৱাটো এখন ছবি চোৱাটো সমানে ডাঙৰ। গতিকে কেনেকৈ দৰ্শকৰ ওপৰত নিৰ্ভৰ কৰে, প্লাছ ছবি চোৱাৰো এটা আৰ্ট আছে, যেনেকৈ ছবি কৰাৰ আৰ্ট আছে, ছবি চোৱাৰো আৰ্ট আছে। আৰু যদি ছবি চোৱাৰ আৰ্টটো প্ৰকৃততে বুজি নাপায় তেতিয়া ছবিৰ মূল্যটো উদ্ধাৰ নহয়। এনে ক্ষেত্ৰত আজি ইমানবোৰ ছবি হৈছে, মানুহে ইমানবোৰ ছবি চাবলৈ এতিয়া নিজেই নিজকে দৰ্শক হিচাপে প্ৰশ্ন কৰিব পাৰে যে আমি কেনেকুৱা ছবি চাম বা ছবি কেনেকৈ আগবাঢ়িছে আৰু ছবি মানে ভৱিষ্যতটো কেনেকুৱা হ'ব পাৰে, ছবিৰ লগত কেনেকৈ মানুহ জড়িত হ'ব পাৰে ইত্যাদি এটা বৃহৎ পৰিসৰ এটা সৃষ্টি কৰে। সেইটো আমাৰ কাৰণে সঁচাকৈ সৌভাগ্যৰ বিষয়। নিশ্চয়কৈ যোৱা 28 অক্টোবৰৰ পৰা আৰম্ভ কৰি 2 নৱেম্বৰলৈকে এই চলচ্চিত্ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চলচ্চিত্ৰ মহোৎসৱ চলি থাকিব। আৰু কেইখন ছবি মঞ্চত কৰা হ'ব, প্ৰদৰ্শিত কৰা প্ৰায় 17খন ছবি 32খন দেশৰ 17খন ছবি। তাৰ ভিতৰত ইৰাণক অলপ বেছি ফ'কাছ কৰা হৈছে। ইৰাণ কাৰণ আৰম্ভণিটো ইৰাণ দিয়ে হৈছে, সেইটো ইৰাণ দিয়ে হ'ব। আৰু ইৰাণৰ ছবিৰ বিশেষত্ব এইটো বৰ্তমান গোটেই পৃথিৱীত ইৰাণৰ ছবিয়ে চাঞ্চল্যৰ সৃষ্টি হয়। এনেই আমি বাহিৰৰ পৰা জানো যে ইৰাণ কিছু ক্ষেত্ৰত তেওঁলোকৰ ৰেষ্ট্ৰিকশ্যন আছে, তেওঁলোকৰ বহুত হেৰিৰ মাজত বাধ্যবাধকতাৰ মাজত থাকিব লাগে। তাৰ মাজতো ইৰাণে যিবোৰ ছবি সৃষ্টি কৰিছে নেচালে আচলতে গম পোৱা নাযায়। বহুত উন্নত মানদণ্ডৰ মূল ছবিৰ যিটো ভাষা হয়, সেই ভাষাটো কিমান সুন্দৰকৈ প্ৰয়োগ কৰিছে। প্ৰতিটো কথাত প্ৰতিটো বস্তু তেওঁলোকৰ শব্দ, তেওঁলোকৰ ফটোগ্ৰাফী, তেওঁলোকৰ মুখৰ এক্সপ্ৰেশ্যন বা কোনোবাটো শব্দ জোৰেৰে কোনোবাটো লাহেকৈ, এইবিলাকে এটা অৰ্থ বুজাইছে। ঠিক তেনেকৈ দি ছেলছমেন ছবিখন সঁচাকৈ এখন সুন্দৰ ছবি, চালেহে অনুভৱ কৰিব পৰা যায়। তাৰপিছত তেনেকৈ এখন স্পেইনৰ ছবি আহিছে, আইচ অফ দ্য টিপ অফ দ্য আইচবাৰ্গ, এখন অতি সুন্দৰ ছবি। তাত ছবিখন চালে মাজে মাজে এনেকুৱা হয় এখন ব্লেক এণ্ড হোৱাইট ছবি, কিন্তু তাত স্কাৰ্ফখন কেনেকুৱা লৈছে বা আমুকে হালধীয়া ৰংটো কেলৈ লৈছে, এই কাৰ্পেটখন ৰঙা, প্ৰত্যেকে এটা মিনিং কৰিছে। আৰু ছবিখনত এটা সুন্দৰ বস্তু দেখুৱাইছে যে ধৰক ছোৱালী যিগৰাকী নায়িকা প্ৰত্যেক তেওঁ গোটেই মডাৰ্ণ লেপটপ, মোবাইল, প্ৰিণ্টাৰ লৈয়ে কাম কৰি আছে, কিন্তু তেওঁ ঘৰলৈ যেতিয়া আহিছে তেতিয়া পুৰণা টাইপৰাইটাৰটোত কেমেৰাটো ফ'কাছ কৰিছে। সেইটো এটা সুন্দৰ অৰ্থ প্ৰকাশ কৰিছে। তেওঁ গোটেই চিনেমাখনত মাত্ৰ এবাৰেই হাঁহে, সেই হাঁহিটোও এটা সুন্দৰ। এইবিলাকেই আমাৰ এতিয়া দৰ্শকৰ কাৰণে এটা সৌভাগ্যৰ বিষয়, এনেকুৱা বস্তু চাব পাৰে। সুন্দৰ ভাৱাৰ্থ ফুটাই উঠে, কিছুমান এনেকুৱা সৰু সৰু কামৰ জৰিয়তে সুন্দৰ এটা ভাৱাৰ্থ ফুটাই উঠে। আচলতে ফিল্মৰ আৰ্ট হয়, নিশ্চয়কৈ আমাৰ অসমীয়া চলচ্চিত্ৰ জগতৰ পৰিচালকসকলেও কিছু কথা নিশ্চয়কৈ শিকিব এই আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলৰ পৰা। পৰিচালক কম বুলিয়ে নহয়, চকু বহুত কথা শিকিব হয়। এতিয়া এখন ছবি চাবলৈ ধৰক আগতে যি ধৰণে এখন ছবি চাইছিল, আজি এই মহোৎসৱ চোৱাৰ পিছত যেতিয়া ছবি এখন চাব, তেওঁৰ দৃষ্টিটো নিশ্চয় সলনি। আগৰ দৰে ছবিখন আছে, ছবিখনত বহুত বস্তু বিচাৰি গৈছে, যিটো হয়তো আগতে কেতিয়াও বিচৰা নাছিল। এক বৃহৎ পৰিৱৰ্তন আনিব বুলি আপুনি ভাবে? মই ভাবোঁ যে এই ধৰণৰ হৈয়ে থাকিব লাগে। আৰু গুৱাহাটীতে নহয়, আচলতে অসমৰ সকলো ঠাইতে হয়। কম বেছি পৰিমাণে ইণ্টাৰনেশ্যনেল নহ'লেও কিছু আমাৰ ভাৰততো ধৰক বহুত ভাল ভাল ছবি হৈছে। তেনেকৈ হ'লেও এই ছবিবিলাকো যদি প্ৰদৰ্শন হৈ থাকে, এইবিলাক এটা সজাগতা কৰিব। আৰু যিটো অসমীয়া ছবি দুৰৱস্থা বুলি কয়, মই ভাবোঁ এনেধৰণৰ ফেষ্টিভেলে অসমীয়া ছবি দুৰৱস্থাটো দূৰ কৰিব। নিশ্চয়কৈ এক গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিলে, আৰু তেখেতক আমি এই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাক ইমান বহুমূলীয়া সময়খিনি আপুনি প্ৰদান কৰাৰ বাবে, ইমানখিনি ধুনীয়া কথা আমাক ক'লে, ইমানখিনি কথা আপোনাৰ পৰা আমি জানিব পাৰিলোঁ, তাৰ বাবে আপোনাক অশেষ ধন্যবাদ। আৰু কেমেৰা পাৰ্চন শুভমৰ সৈতে মই কল্প,
আমাৰ সৈতে উপস্থিত আছে বলিউডত অভিনয় কৰা আৰু লগতে অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী বিখ্যাত অভিনেতা দীপক কুমাৰ ৰয় পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম। হয়, আপুনি কি ক'ব যে যি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'ল আৰু উত্তৰ পূৰ্বাঞ্চলতে পোনপ্ৰথমবাৰৰ বাবে এই চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰা হৈছে, কি ক'ব এই ক্ষেত্ৰত? অসম চৰকাৰৰ খুব সুন্দৰ পদক্ষেপ প্ৰথমবাৰৰ বাবে হৈছে। আমাৰ যিখিনি চলচ্চিত্ৰ প্ৰেমী আমাৰ অসমত আছে বা নৰ্থ ইষ্টত আছে তেওঁলোকৰ কাৰণে খুবেই লাভৱান হ'ব। ৱৰ্ল্ড চিনেমা আমি ইয়াত দেখিবলৈ পাইছোঁ। চলচ্চিত্ৰ নিৰ্মাণৰ এটা বিশেষ ভাষা থাকে আৰু প্ৰত্যেকজন পৰিচালকৰ ভাষাটো খুব বেলেগ তেওঁলোকে নিজস্ব শৈলীৰে এখন ছবি সুন্দৰ মনোগ্ৰাহী দেখনীয়া কৰি তেওঁলোকে মানে ফুটাই তোলে। তেনেকুৱা ধৰণৰ ভাল চিনেমা আমি ইয়াত চাবলৈ পাইছোঁ। আমি অসমত আমাৰ ধৰণে আমি ছবি নিৰ্মাণ কৰি আছিলোঁ। এতিয়া আমি এই ছবিকেইখন চোৱাৰ পিছত আমি ছবি নিৰ্মাণৰ কিছুমান বেলেগ দিশ আমি দেখিবলৈ পাইছোঁ, আয়ত্ব কৰিবলৈ পাইছোঁ। মই ভাবোঁ এনেকুৱা পদক্ষেপ গভৰ্ণমেণ্টে প্ৰতি বছৰে লওক আৰু ই নিশ্চয় চলচ্চিত্ৰ প্ৰেমী বা চলচ্চিত্ৰৰ লগত জড়িত যিসকল কাৰিকৰী দিশৰ ব্যক্তি আছে বা অভিনেতা পৰিচালক আছে তেওঁলোকক যথেষ্ট লাভান্বিত হ'ব আৰু অসমত এটা চলচ্চিত্ৰৰ পৰিৱেশ গঢ়ি উঠিছে। আমি দেখিবলৈ পাইছোঁ ইয়াত অকল যে চলচ্চিত্ৰৰ লগত জড়িত ব্যক্তিসকল আহিছে তেনেকুৱা নহয়, চলচ্চিত্ৰৰ লগত জড়িত ব্যক্তি নথকাও তেওঁলোকো চিনেমা চাবলৈ আহিছে। ৱৰ্ল্ড চিনেমানো কেনেকুৱা, আমি সাধাৰণতে হলিউডৰ চিনেমাবিলাক দেখিবলৈ পাওঁ কমাৰ্চিয়েল ভেলুৰ চিনেমা, কিন্তু ভাল চিনেমা আমি কেইখন চাবলৈ পাওঁ? ভাল চিনেমা চাবলৈ নাপাওঁৱেই। এইবাৰ আমাৰ দৰ্শকে হওক বা আমাৰ অসমৰ ৰাইজে হওক বা চলচ্চিত্ৰ প্ৰেমীসকলে হওক ভাল চিনেমা চাবলৈ পাইছে, গুড ফিল্ম চাবলৈ পাইছে আৰু এইটো এটা খুব মানে ভাল ষ্টেপ আৰু চলচ্চিত্ৰত এটা আশাৰ সঞ্চাৰ কৰিব বুলি মই ভাবোঁ। অলপ এখন ফুটবলৰ ওপৰতেই গোটেই কাহিনীটো, সেইখনত মই ফুটবল কোচ এটাৰ ৰোল কৰিছোঁ, মণিপুৰী কেৰেক্টাৰ এটা কৰিছোঁ আৰু ব্ৰুণীখনত মই এজন বেটেৰী ডক্টৰৰ কেৰেক্টাৰ কৰিছোঁ। আৰু দুইখন চিনেমা আমাৰ নৰ্থ ইষ্টতে শ্বুটিং হৈছে, আমাৰ শ্বিলঙত শ্বুটিং হৈছে আৰু অহা বছৰ হয়তো বিহুৰ পিছত এই ছবি দুখন আমাৰ ছবিঘৰলৈ আহিব। নিশ্চয়কৈ আপোনাক মই এই ক্ষেত্ৰত এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে বৰ্তমান যি বিজেপি চৰকাৰ আছে সেই চৰকাৰখনে পূৰ্বৰ যি কংগ্ৰেছ চৰকাৰ তুলনাত অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰতি অশেষ অৰিহণা আগবঢ়াইছে, কি ক'ব এই ক্ষেত্ৰত? আপুনি বিজেপি চৰকাৰক কিবা ক'ব বিচাৰিব নেকি? মই বিজেপি চৰকাৰ বা কংগ্ৰেছ বুলি নকওঁ, বৰ্তমানৰ চৰকাৰ মানে আমাৰ যিয়েই দল জাৰেই নহওক, চৰকাৰ যেতিয়া এখন গঠন হয় এখন আমাৰ চৰকাৰ হয়। আৰু মই ক'ব বিচাৰিম যে বৰ্তমানৰ চৰকাৰখনে আমাৰ চলচ্চিত্ৰ কৰ্মীসকলৰ কাৰণে, আমাৰ ফেটাৰ্নিটিৰ কাৰণে যথেষ্ট ভাল কাম কৰিছে। তেওঁলোকে টেক্সৰ ওপৰতো বা চলচ্চিত্ৰৰ যিটো নীতি তেওঁলোকে সংশোধন কৰি দিলে আমাক আমি বিচৰাৰ ধৰণে, আৰু সেই নীতিখনে আমাক লাভান্বিত কৰিছে। আপোনাক অশেষ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে বহুকেইটা উল্লেখনীয় কথা আমাৰ আগত ক'লে, মত ব্যক্ত কৰিলে তেখেতে। মই উপস্থিত আছোঁ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আজি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ পঞ্চম দিন আৰু আমাৰ লগত আছে চলচ্চিত্ৰ জগতৰ এজন বিশেষ ব্যক্তি আমাৰ লগত উপস্থিত আছে। আমি তেওঁৰ পৰা কিছু ভাষ্য জানিবলৈ চেষ্টা কৰিছোঁ। দাদা, আপুনি চলচ্চিত্ৰৰ লগত কেতিয়াকৈ জড়িত? চিত্ৰগ্ৰহণৰ লগত 10 বছৰতকৈ বেছিয়ে হ'ল জড়িত হোৱা, মোটামুটি মানে 1 ডিকেড আৰু। হয়, আপোনাৰ পৰিচয়টো দি দিব। মোৰ নাম সুৰজ দুৱৰা। মোৰ কেৰিয়াৰ ষ্টাৰ্ট কৰিছিলোঁ এটা চিনেমাটোগ্ৰাফাৰ, তাৰপিছত মই এটা প্ৰডাকশ্যন কোম্পানীৰ মই এখন ফিচাৰ ফিল্ম কৰিছোঁ। এনেকুৱা ধৰণৰ ফেষ্টিভেল আগতে হোৱা নাই, অসমত খুবেই দৰকাৰী আছিল। এনেকুৱা ধৰণৰ চলচ্চিত্ৰৰ মুখ্য উদ্দেশ্য হৈছে টু প্ৰমোট ছ'চিয়েলি ৰিলেভেণ্ট ফিল্মছ, টু গিভ এক্সপ'জাৰ টু ৱৰ্ল্ড চিনেমা। যিটো বস্তু ফুলফিল হৈছে আৰু দেখা পাইছোঁ বহুত য়াংষ্টাৰ আছে যোনে পাৰ্টিচিপেট কৰিছে, সেইটো আমাৰ কাৰণে খুবেই মানে প্ৰশংসনীয়। মানে সেইটো খুব মানে খুবেই আশাব্যঞ্জক। আমি ভৱিষ্যতে নতুন প্ৰজন্মই যদি ভাল ছবিৰ লগত যেনেকৈ চিনা পৰিচয় হয়, পৃথিৱীৰ বিভিন্ন দেশৰ লগত মানে ভাল চিনেমা ছ'চিয়েলি ৰিলেভেণ্ট এণ্ড কোৱালিটি ফিল্মছ যদি দেখা পায় তেওঁলোকৰ চিনেমাৰ প্ৰতি যিটো ধাৰণা, সেই ধাৰণাটো মানে ভাল হ'ব। ভাল চিনেমা অসমত তেতিয়া মানে ভাল চিনেমাৰ প্ৰচলন হ'ব, সেইটো প্ৰমোশ্যন হ'ব। এনেকুৱা ধৰণৰ কাৰণত এনেকুৱা ধৰণৰ চলচ্চিত্ৰ মহোৎসৱৰ খুবেই এটা মানে বিশেষ ভূমিকা পালন কৰে। সেইকাৰণে এইটো এটা খুব ভাল পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছে আৰু আমিও তাৰ যিমান পাৰোঁ সঁহাৰি জনাইছোঁ। মই নিজেও এই ফেষ্টিভেলটোৰ অৰ্গেনাইজিং কমিটিৰ লগত জড়িত হৈ আছোঁ। আমি ভাবাই নাছিলোঁ প্ৰথমতে মানে যে এনেকুৱা ধৰণৰ এক সঁহাৰি পাম বুলি আমি ভবা নাছিলোঁ। বিশেষকৈ মানে নতুন প্ৰজন্মৰ ফালৰ পৰা
সেইকাৰণে খুব ভাল লাগিছে আৰু এইটো কণ্টিনিউ কৰিব পৰাটো বহুত ডাঙৰ কথা আৰু আশা কৰোঁ আমি অদূৰ ভৱিষ্যতে কণ্টিনিউ মানে কৰিব পাৰিম বুলি ভাবিছোঁ আৰু পিছতো আগলৈও এনেকৈ হোৱাৰ আশা আছে আমিতো কৰিম বুলিয়ে আমি ঠিক কৰিছোঁ কৰিম বুলি এতিয়া নাজানো কিন্তু এনেকৈ যদি আপোনালোকৰ মিডিয়া হওক বা নতুন প্ৰজন্মৰ হওক আমি যদি সঁহাৰি পাই থাকোঁ আমি তাত এইটো লাগি থাকিবলৈ আৰু আমি বেছি ইনস্পায়াৰ হ'ম সেয়াই আৰু তেখেতে জানিবলৈ তেখেতে চলচ্চিত্ৰ মহোৎসৱৰ ৰাইজৰ যি সঁহাৰি সেই সঁহাৰি লৈ খুবেই উদ্বেগ প্ৰকাশ কৰিলে খুবেই সন্তুষ্টি প্ৰকাশ কৰিলে সকলোৰে যদি এনেকৈ সহায় সহযোগিতা থাকে নৱপ্ৰজন্মৰ যদি এনেকৈ খুব সহায় সহযোগিতা থাকে তেনেহ'লে ভৱিষ্যতে আৰু এনেকুৱা মহোৎসৱ হোৱাৰ আশা প্ৰকাশ কৰিছে